এটা মাখি যদি এখন চব্জি জুখি থকা ৱেট মেচিন এটাত পৰে তেতিয়াহ'লে সেই চব্জিখিনিত বেছি ডিফাৰেঞ্চ ওজনৰ নাহিব কিন্তু সেই একেটো মাখিয়ে যদি এখন সোণ জুখি থকা ৱেট মেচিন এটাত পৰে তেতিয়াহ'লে সেই সোণখিনিৰ দাম 10,000 টকা বাঢ়ি যায়। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি তিনিজন মুছাফিৰৰ কাহিনী এটা লৈ আহিছোঁ। তিনিজন মুছাফিৰ এখন হাবিৰ মাজেৰে গৈ আছিলে। তিনিওজনে গৈ গৈ একেডাল গছৰ তলত এখন হাবিত ৰেষ্ট ল'বলৈ অলপ সময় ৰ'লে। তেতিয়া তিনিওজনে ইজনে আনজনৰ লগত চিনাকি হ'ল। ইজনে আনজনক সুধিলে কোন ক'ৰ পৰা আহিছে, কি কৰে, ক'লৈ যাব। তিনিওজনৰে লগত দুটাকৈ বেগ আছিলে, এটা আগফালে লৈছিলে, এটা পিছফালে লৈছিলে। তিনিওজনৰে কিন্তু দেখিবলৈ একে একে আছিলে যদিও মনৰ ভাৱবোৰ বেলেগ বেলেগ আছিলে। তিনিওজনৰ মুখৰ এক্সপ্ৰেশ্যনবোৰ বেলেগ বেলেগ আছিলে। প্ৰথমজন দেখিবলৈ হতাশ আছিলে, ভাগৰুৱা হৈ আছিলে। দ্বিতীয়জন ভাগৰুৱা হৈ আছিলে কিন্তু হতাশ নাছিলে। আৰু তৃতীয়জন কিন্তু আনন্দত আছিলে, হাঁহি আছিলে। তেতিয়া তিনিওজনে কথা পাতি থাকোঁতে ইজনে আনজনৰ লগত সিহঁতে দেখিলে যে সিহঁতক দূৰৰ পৰা চাই সাধু বাবা এজনে দূৰৰ গছ এডালৰ তলৰ পৰা সিহঁতক চাই কিনে হাঁহি আছে। চ' সিহঁতে প্ৰথমতে ইগন'ৰ কৰিছিলে যদিও বহুত সময় সিহঁতক চাই হাঁহি থকা দেখি সিহঁতে সাধু বাবাজনৰ ওচৰত গৈ সুধিলে যে সাধু বাবা আপুনি আমাক চাই কেনে কিয় হাঁহি আছে? তেতিয়া সাধু বাবাজনে সিহঁতক ক'লে যে মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিম কিন্তু তোমালোকে তাৰ আগতে মোৰ প্ৰশ্ন এটা উত্তৰ দিব লাগিব। তেতিয়া সিহঁতে ক'লে যে সোধক কি প্ৰশ্ন আছে আপোনাৰ। তেতিয়া সাধু বাবাজনে ক'লে যে তোমালোকে যে লগত দুটা দুটা বেগ লৈ আহিছা, এটা আগফালে এটা পিছফালে, এই তোমালোকৰ বেগ কেইটাত যদি মই কওঁ যে মানুহৰ ভালবোৰ এটাত ৰাখিব লাগে আৰু মানুহৰ বেয়াবোৰ এটাত ৰাখিব লাগে তেতিয়াহ'লে তুমি ভালবোৰ ক'ত ৰাখিবা তোমালোকে আৰু বেয়াবোৰ ক'ত ৰাখিবা তোমালোকে? তেতিয়া প্ৰথমজনে ক'লে যে মই বেয়াবোৰ আগৰখনত ৰাখিম আৰু ভালবোৰ পিছৰখনত ৰাখিম যাতে মই বেয়াবোৰৰ পৰা দূৰত থাকিব পাৰোঁ। আৰু দ্বিতীয়জনে ক'লে যে মই ভালবোৰ আগৰখনত ৰাখিম, বেয়াবোৰ পিছৰখনত ৰাখিম যাতে মই ভালবোৰ চাই চাই আগুৱাই যাব পাৰোঁ আৰু বেয়াবোৰতকৈ আৰু ভাল হ'ব পাৰোঁ। আৰু তৃতীয়জনে ক'লে যে মই বেয়াবোৰ পিছৰখনত ৰাখিম আৰু ভালবোৰ আগৰখনত ৰাখিম। ভালবোৰ চাই চাই মই জীৱনটো উপভোগ কৰি যাব পাৰোঁ আৰু বেয়াবোৰৰ যিখন মনত থাকিব সেই মনাখনত মই এটা সৰু কৰি ফুটা কৰি দিম যাতে মই আগুৱাই গৈ থাকোঁতে সেই বেয়াবোৰ ওলাই ওলাই গৈ থাকে লাহে লাহে আৰু মই জীৱনটো উপভোগ কৰি যাব পাৰোঁ আগৰবোৰ চাই চাই। তেতিয়া সাধুজনে সিহঁত তিনিওজনক দেখি আকৌ হাঁহিবলৈ ধৰিলে। তেতিয়া সিহঁতক ক'লে সাধুজনে যে মই তোমালোকে তেতিয়া সেই গছডালৰ তলত কথা পাতি থাকোঁতে মই তোমালোকৰ মাইণ্ডটো ৰিড কৰিছিলোঁ, তোমালোকৰ ফেচ ৰিড কৰিছিলোঁ, তোমালোকক দেখিবলৈ যেনেকুৱা হৈ আছিলে সেই ধৰণৰ তোমালোকৰ মনোভাৱবোৰ হয়নে নহয় মই তেতিয়াই চাই তোমালোকক ৰিড কৰি পেলাইছিলোঁ। এই যে তোমালোকৰ প্ৰথমজনে ক'লে যে মই বেয়াবোৰ আগত ল'ম আৰু ভালবোৰ পিছত ল'ম, তেওঁ মানে নিগেটিভিটিবোৰ চাই চাই আগুৱাই যাব বিচাৰিছে। তাৰ কাৰণে তেওঁ বেছি হতাশা আৰু ভাগৰুৱা হৈ গৈছে। তেওঁৰ মাইণ্ডত অকল নিগেটিভিটিখিনিয়ে আছে, তেওঁ পজিটিভিটিবিলাক পিছফালে থৈ দিছে। আৰু এই দ্বিতীয়জনে ক'লে যে ভালবোৰ আগফালে ল'ম আৰু বেয়াবোৰ পিছফালে ল'ম, তেওঁ ভালবিলাক চাই আগুৱাই যাব বিচাৰিছে। তাৰমানে তেওঁৰ মাইণ্ডত পজিটিভিটি আছে কিন্তু তেওঁ বেয়াবোৰতকৈ বেছি ভাল হ'ব বিচাৰিছে। তাৰ কাৰণে তেওঁ বেছি যুঁজিব লগা হৈছে, বেছি ভাগৰুৱা অনুভৱ কৰিছে। তাৰ কাৰণে তেওঁ হতাশা নাই মনত কিন্তু তেওঁ ভাগৰুৱা। আৰু এই যে ৩ নম্বৰজনে ক'লে যে মই ভালবোৰ আগত ল'ম আৰু বেয়াবোৰ পিছত লৈ সেই বেয়া মনাখনত এটা ফুটা কৰি সেই বেয়াবোৰ লাহে লাহে ওলাই যাবলৈ দি থাকিম। তাৰমানে তেওঁ অকল পজিটিভিটিখিনিত ফ'কাছ কৰিছে। তেওঁ ভগৱানে যি দিছে সেইখিনিক লৈ অকল পজিটিভিটিখিনিত ফ'কাছ কৰি আগবাঢ়ি যাব বিচাৰিছে। তাৰ কাৰণে তেওঁ আনন্দত আছে, তেওঁ হাঁহি আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোৰ পৰা আপোনালোকে বুজিলেনে যে আমি সদায় পজিটিভিটিবিলাকত ফ'কাছ কৰিব লাগে, নিগেটিভিটিবিলাকত ফ'কাছ কৰিব নালাগে। পজিটিভিটিবিলাকত ফ'কাছ কৰিলেহে আমি জীৱনত আগুৱাই যাব পাৰিম। আমি যদি নিজৰ দুখ থাকে, যে নিজৰ দুৰ্বলতা থাকে কিবা, তেতিয়া আমি আনৰ দুৰ্বলতাবোৰ বিচাৰি ফুৰোঁ। যদি নিজে শক্তিশালী হয় তেতিয়াহ'লে আনৰ দুৰ্বলতা কেতিয়াও বিচাৰি নুফুৰোঁ। আজিৰ কাহিনীটো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মই আগলৈ আৰু এনেকুৱা কাহিনী লৈ আহিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।